বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাতে ভিডিঅ'টো কৰিলোঁ। আজি মানে ছোৱালীৰ প্ৰথম পৰীক্ষা, গতিকে এয়া ছোৱালীক ৰেডি কৰি দি আছোঁ মই। আৰু অকণমান ভিডিঅ'টো আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ। আৰু ছোৱালীলৈও থৈছোঁ যাতে তাই পিছলৈ মই দেখাব পাৰোঁ তাইক মই কেনেকৈ ৰেডি কৰিছোঁ বুলি। আৰু ইমানখিনি মানে এটা ভাল লগা দৃশ্য, তাইতো চাই পিছলৈ বহুত ভাল পাব, সেইটো কাৰণে মই ৰাখি থৈছোঁ। আৰু ৰাতিপুৱা সময়ত যে কিমানখিনি কষ্ট হয় বা দিগদাৰ হয় সকলোৱে জানে, আৰু সকলোৰে ঘৰতে হয়, নহয় জানো। আৰু এয়া দেখিছেনে, দেউতাকে মোক অকণমান সহায় কৰি দি আছে। মানে দুটা মানুহে মানে কাম নকৰিলে নহয়গৈ, কি কৰিম কি নকৰিম মানে লাগি যায়গৈ, ইটোৱে কৰিম নে সিটোৱে কৰিম নে এনেকুৱা লাগি যায়। সেইকাৰণে বাকী কামখিনি তেওঁ কৰিছে আৰু মানে মই তাইক ৰেডি কৰিছোঁ। মই থাকিলে মই ৰেডি কৰোঁ, যিহেতু মানে মোৰ আজি ডিউটি নাই, গতিকে মই তাইক ৰেডি কৰিছোঁ। আৰু মই নিজেও ওলাইছোঁ স্কুললৈ যাম বুলি। দুজনে মানে প্ৰথম পৰীক্ষা যে, সেইটো কাৰণে থ'ব যাম আৰু তাইক। আৰু তাই মানে বহুত মানে মনতে ভাল পাইছে আৰু মা দেউতাই থ'ব যাব, সেইটো কাৰণে তাই অকণমান ৰেডি কৰি দি আছোঁ। ৰেডি কৰা সময়খিনিত মানে কিমান এটা দুষ্টামি কৰে নহয়। মই মানে তাইক বেষ্ট অফ লাক দিছোঁ আৰু মা ভালকৈ পৰীক্ষা দিবা বুলি। তাই মানে এয়া চাই আছে, ভিডিঅ' কৰিছোঁ বুলি গম পাইছে যে, সেইটো কাৰণে তাই চাই আছে। আৰু ছোৱালী মানুহ ৰেডি কৰোঁতে অকণমান সময় লাগি যায়, সেইটো কাৰণে। দেখিছেনে কিমান দুষ্টামি, নাচি বাগি কি কৰি আছে। আৰু এইজনী মোৰ ভাগিন হয়, এয়া আহিছে। তাই মানে বাহঁকৰ ওচৰত সদায় আহে ৰাতিপুৱা, অ' বা মোকো স্কুলত লৈ যাবা বুলি। তাই বহুত ভাল পায়, আৰু তাই মানে স্কুলৰ পৰা অহাৰ পিছতেই একদম তাইৰ লগত বহুত খেলে। আৰু ৰাতিপুৱাই আহি পেলাই কৈ থাকিব, বা ময়ো যাম বুলি। বহুত মৰম লগা হয় তাই, আহি থাকে তাইৰ ওচৰলৈ। আৰু মই মানে আজি যাম যে তাইৰ লগত, সেইটো কাৰণে তাই আহিছে। আৰু তাইও যাব লাগে, সেইটো কাৰণে তাই ক'বলৈ আহিছিলে। আৰু ভিডিঅ'টো দেখা পাই মানে তাই লাজতে গুচি গ'লগৈ। এনেকৈ মই ৰেডি কৰোঁ, কিন্তু এয়া ৰেডি চেডি কৰি উলিয়াই দিলোঁ তাইক। আজি বতৰটো মানে বহুত ঠাণ্ডা, গতিকে ভালকৈ পিন্ধাই লৈছোঁ তাইক। এয়া দেখিছে, হেলমেট নিজে পিন্ধিব পাৰে আজিকালি ছোৱালীয়ে। হেলমেট চেলমেট পিন্ধি কৰি গৈছে বাহিৰলৈ। মই অকণমান পিছে পিছে ভিডিঅ' কৰি দিছোঁ আৰু তাইক। প্ৰাৰ্থনা কৰিছে, শুনিব দেই। প্ৰাৰ্থনা চাৰ্থনা কৰি ওলালে দেউতাক আৰু তাই। মানে স্কুল যোৱা সময়ত সদায় প্ৰাৰ্থনা কৰিবলৈ শিকাইছোঁ। আৰু এয়া ওলাইছোঁ ঘৰৰ পৰা স্কুললৈ বুলি। আমি স্কুল পালোহি, বাই বাই। আজিলৈ ইমান